তো ৰাতিৰ দৃশ্য এনেকুৱা আৰু খুব সুন্দৰ লাগিছে আপোনালোকে নিশ্চয় অহাকালিৰ পৰা আহক এই ডিমাকুছী দৈমু নগৰ কি বা কয় দৈমু নগৰ আহিব কালিৰ পৰা তো বলক তেনেহ'লে আমি আপোনালোকে চাব এইটো মেইন ষ্টেজৰ যিটো মানে গেট মেইন পেণ্ডেলৰ যিটো গেট মানে খুব সুন্দৰকৈ সজাইছে আপোনালোকে দেখিব পাৰিছে ইয়াত মই অলপ অকণমান জুম কৰিব দেখুৱাইছোঁ ইয়াত দেখাবলৈ আহিলোঁ আমি আপোনালোকেও কালিৰ পৰা আহক মানে কালিৰ পৰা হ'বলৈ গৈ আছে বড়ো খাদ্য সভাৰ অধিৱেশন তো বহুতো কাৰ্যসূচী আছে থিয়েটাৰো হ'বলৈ গৈ আছে মানে ফ্ৰীতে দেখাব থিয়েটাৰ অহাকালিৰ পৰা তো চিন্তা কৰিব লগা নাই যোনে যোনে থিয়েটাৰ চাব যোনে যোনে কি চাব মানে আহি যাব আৰু আপোনালোকে য'ত যি চাব ইচ্ছা তাতে মানে চাব পাৰিব আপোনালোকে তো যিকি নহওক আমি অকণমান মানে ভিতৰত সোমাই যাওঁ এইপিনি তো গাইছ আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে বড়ো খাদ্য সভাৰ যিটো মেইন পেণ্ডেলৰ গেট আপোনালোকে দেখিবলৈ পাইছে তো অতি সুন্দৰভাৱে সজাই তুলিছে আপোনালোকে নিশ্চয় অহাকালি আহিলে দেখিবলৈ পাব আৰু এইখিনিতে মানে আপোনালোকে সকলোৱে ফটো তুলিব বুলি মই আশা কৰিলোঁ কাৰণ ফুল থাকিব আৰু বহুতো মানে সজাই মানে থৈছে এইখিনিত মানে ইফালেও ফটো তুলিব পাৰিব আপোনালোকে মানে চবতকৈ মেইন এণ্ট্ৰেঞ্চ গেটতকৈ এইটো খুব সুন্দৰভাৱে বনোৱা গৈছে সেয়েহে আপোনালোকৰ চকুৱে মানে আকৰ্ষণ কৰিব ইয়াতে সেইকাৰণে ইয়াতে ফটো তুলিব আহিব নিশ্চয় ময়ো ফটো তুলিম এতিয়া তো আপোনালোকে ইয়াতে আহি কিনে ফটো তুলিব আৰু গাইছ তো গাইছ আপোনালোকে কি বুলি কয় মেইন পেণ্ডেল গেটৰ যিটো মানে দৃশ্য এইটো মানে দেখিবলৈ পালে তো এতিয়া আমি যাম চেলফি পইণ্টলৈ যিটো আপোনালোকে আহিব লাগিব মেইন এণ্ট্ৰেঞ্চ গেট যিটো মানে মেইন এণ্ট্ৰেঞ্চ গেটৰ ৰাস্তা দি আহি কেনে লেফ্ট ছাইডৰ পাব আপোনালোকে এইটো আপোনালোকে দেখিবলৈ পাইছে আই লাভ ডিমাকুছী তো তাতে আমি অলপ সময় পিছত আমি তাতে যাম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ইপিনি মানে পূৰা মানে কামটো মানে এতিয়াও শেষ হোৱা নাই কাৰণ কালিৰ পৰা মিটিং হ'বলৈ গৈ আছে আৰু আজি এতিয়া স্ক্ৰীনৰ কামটো চলি আছে ইয়াৰ স্ক্ৰীন দি আছে কাৰণ আজি ৰাতিয়ে পূৰা মানে শেষ কৰিব লাগিব কাম নহ'লে কালি মিটিং হ'ব না বহুতেই মানে কি হ'ব মানে কষ্ট হ'ব সেইকাৰণে আজি মানে লাগাতাৰ মানে ৰাতিলৈকে কাম কৰি আছে মানুহবিলাকে নিজৰ কামবোৰ কৰি আছে তো এতিয়া আমি গৈ আছোঁ আই লাভ ডিমাকুছী চেলফি পইণ্টলৈ তো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম মই আৰু বেছি পৰ নাথাকোঁ ইয়াতে কাৰণ বহুত ঠাণ্ডা লাগিছে বহুত ঠাণ্ডা পৰিছে কাৰণ যোৱা ৰাতি বৰষুণ দিছিলে সেইকাৰণে বহুত ঠাণ্ডা হৈছে গাইছ তো উপায় নাই বহুত ঠাণ্ডা লাগিছে ঠাণ্ডা হ'লেও মানে আহিব লগা হ'ল মানে চাবলৈ কাৰণে তো এইফালে মানে কাম চলি আছে পূৰা কাম চলি আছে কাম কৰি আছে এইফালে কামটো হ'ল ইয়াতে আহি কেনে বহিব পাৰিব ইয়াতে বহা জাগাও বনাই থৈছে ইয়াতে বহিব পাৰিব আপোনালোকে আহি কেনে তো এইফালে ইয়াতে আহি কেনে আপোনালোকে চেলফি ফটো যি লোৱা ইপিনে আহি কেনে তুলিব পাৰিব আৰু আপোনালোকে ইয়াতে আই লাভ ডিমাকুছী জয় বড়ো হাৰিণী আৰু ইয়াতে বহাৰ জাগা মানে খুব সুন্দৰকৈ বনাই থৈছে আপোনালোকে আহি কেনে যদি ফটো তুলি কিনে আপোনালোকে ভাগৰ লাগে ন ভাগৰ লাগিলে ইয়াতে বহিব পাৰিব আপোনালোকে বহিব পাৰিব আৰু কাপোৰ চাপোৰ আহি কেনে ইয়াতে বহিব পাৰিব ফটো তুলি কিনে ইয়াতে ভাগৰ লাগিলে মানে বিন্দাছকৈ বহিব পাৰিব আৰু আপোনালোকে টেনশ্যন নল'বি আৰু বিন্দাছ আহক আৰু ফটো তোলক আৰু ইয়াতে বহক এইটো হ'ল মেইন ষ্টেজ গাইজ আৰু মেইন ষ্টেজটো বৰ্তমান খুব সুন্দৰকৈ সজাই তুলি পৰিছে আৰু মানে ইয়াতে ৰিহাৰ্চল হৈ আছে মেইন ষ্টেজত মানে নাচিব লাগিবতো যেতিয়া মানে আলহী আহিব আলহী অহাৰ আগত মানে নাচা কাৰ্যসূচী থাকে তো সেইকাৰণে মানে তাতে কি বুলি কয় ৰিহাৰ্চলটো হৈ আছে আৰু তেতিয়া মানে ৰিহাৰ্চল কৰিছিলে অলপ আগত এতিয়া মানে অলপ মানে ভাগৰ লাগিছে চাগে তাৰ কাৰণে বহি আছে সকলোৱে মানে কালিৰ পৰা দেখা পাব আৰু আপোনালোকে চব ইয়াতে গান বাজানা চব দেখা পাব ডাঙৰ নেতা সকলোকে দেখা পাব তো খুব সুন্দৰভাৱে সজাই তুলিছে মানে তো মোৰ পিছফালে আপোনালোকে যিটো মানে দেখি আছে এইটো হ'ল গেষ্ট হাউচ য'ত নেকি আলহীসকল আহি কেনে ইয়াতে মানে বহিব আহি পেলাই ইয়াতে বহিব আৰু এইটো চাহ পানীৰ ব্যৱস্থা খোৱা লোৱা ব্যৱস্থা ইয়াতে হ'ব পাছফালে তো এইটো হ'ল মেইন ষ্টেজৰ এইটোৱে হ'ল আলহী ঘৰ মানে গেষ্ট হাউচ তো
তো আলহীবিলাক ইয়াতে আহি কিনে বহিব, চাহ খাব, ভাত খাব। আৰু ৰিহাৰ্চল বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে, ৰিহাৰ্চল হৈছে এয়া ৰিহাৰ্চল। তো বৰ্তমান মানে ৰিহাৰ্চল হৈ আছে আৰু পুৰা চাওক চাওক মানে ৰিহাৰ্চল মানে মেইন ষ্টেজত হ'লেতো হ'ব লাগেতো ৰিহাৰ্চলটো, হয়নে নহয়? তো এনেকৈ যদি একবাৰ দুইবাৰ মানে মেইন ষ্টেজত মানে নাচা যায়, তেতিয়া মানে যিটো মানে হাৰ্টবিট হয়নে নহয় ন, হাৰ্টবিট একদম মানে হাৰ্টবিট হয়, ধপ ধপ হয় কিছুমানৰ, সেইটো মানে নোহোৱা হৈ যায় আৰু। সেইকাৰণে এই ৰিহাৰ্চলটো ইয়াতে কৰাটো খুব প্ৰয়োজন বুলি মই ভাবোঁ আৰু। তো ইয়াতে হৈ আছে তো গাইজ বহুত ঠাণ্ডা পৰিল, মানে 4-7টা হ'বলৈ গৈ আছে, মানে হ'বই আৰু 4-7টা। তো আমি ঘৰত যাব ওলালোঁ, কাৰণ বহুত ঠাণ্ডা, যোৱাকালি বৰষুণ দিয়াৰ বাবে বহুত ঠাণ্ডা হৈছে মানে। সেইকাৰণে আমি ঘৰত যাবলৈ ওলালোঁ এতিয়া। বাইক ইয়াতে থৈছিলোঁ আমি, এতিয়া আমি ঘৰলৈ যাই থাকোঁ আৰু নতুন এটা ব্লগত আপোনালোকক লগ পাম। আৰু এইটোৱে মানে দেখাবলৈ চেষ্টা কৰিম, মই আকৌ আহিম মানে সাহিত্য সভাৰ মানে ফুল ব্লগ এটা লৈ আহিম, আকৌ নতুনকৈ মানুহ হোৱাৰ দেখুৱাম আপোনালোকক। তো এতিয়া আমি যাই থাকোঁ, আজিলৈ ইমানেই, বাবাই নতুন এটা ব্লগত লগ পাম।